হেল্ল' ভিউয়াৰ্স সকলোকে স্বাগতম জনাইছোঁ মোৰ প্ৰিয় আছাম চেনেলত। বন্ধুসকল, NRC উন্নতিকৰণৰ কাম চলি থকাৰ সময়তে ওলাই আহিছে এটা বেয়া খবৰ। সেই খবৰটো হ'ল 2019 চনৰ 31 জুলাইত প্ৰকাশ হ'বলগীয়া NRCৰ ফাইনেল ড্ৰাফ্টৰ পৰা বাদ পৰিব 3,80,000 মানুহৰ নাম বা সিহঁত বিদেশী ৰূপেও চিনাক্ত হ'ব পাৰে। গতিকে এই 3,80,000 মানুহ কোন, তেওঁলোকৰ নাম NRCৰ ফাইনেল ড্ৰাফ্টৰ পৰা কিয় বাদ পৰিব আৰু ইয়াত আপোনাৰ নাম সোমাব পাৰে নেকি, এই বিষয়ে বিতংভাৱে আলোচনা কৰিম। গতিকে ভিডিঅ'টো সম্পূৰ্ণলৈ চাই থাকিব। আৰু আপুনি যদি মোৰ চেনেলত নতুন আহি থাকে তেতিয়াহ'লে আপুনি দয়া কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু এই ভিডিঅ'টোত এটা লাইক দি দিব। তেতিয়াহ'লে বলক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। বন্ধুসকল, NRCৰ প্ৰথম ড্ৰাফ্ট অৰ্থাৎ 31 ডিচেম্বৰ 2018 চনত প্ৰকাশ পোৱা লিষ্টৰ মতে মুঠ আবেদনকাৰীৰ 2,89,83,677 জন মানুহৰ নাম NRCত অন্তৰ্ভুক্ত হৈছিল। কিন্তু তাৰ বিপৰীতে 40,07,707 জন মানুহৰ নাম NRCৰ পৰা বাদ পৰিছিল আৰু তাৰ পিছতে আৰম্ভ হৈছিল NRCৰ দাবী, আপত্তি আৰু হিয়াৰিং প্ৰক্ৰিয়া। কিন্তু বৰ্তমানে তথ্য অনুসৰি জানিব পৰা গৈছে যে সেই বাকী পৰা 40,07,770 জন মানুহৰ ভিতৰৰ পৰা মাত্ৰ 36,20,000 মানুহৰ দাবী আৰু আপত্তিৰ প্ৰমাণ পোৱা গৈছে আৰু বাকী থকা 3,80,000 মানুহ এতিয়াও সন্ধানহীন হৈ আছে। গতিকে ৰাজ্যিক চৰকাৰে সেইসকল মানুহক অনুৰোধ কৰিছে যে যদি তেওঁলোক সঁচাকৈয়ে ভাৰতীয় নাগৰিক হৈ থাকে তেতিয়াহ'লে দাবী আৰু আপত্তি কৰিবলৈ NRCৰ কৰ্তৃপক্ষৰ লগত যোগাযোগ কৰিবলৈ আৰু তেওঁলোকক ৰাজ্যিক চৰকাৰে সম্পূৰ্ণ সহযোগিতা আগবঢ়াব আৰু নহ'লে তেওঁলোক বিদেশী ৰূপে সুনিশ্চিত হ'ব। বন্ধুসকল, এইটোৱে আছিলে আজিৰ এটা গুৰুত্বপূৰ্ণ খবৰ। খবৰটো যদি আপোনালোকে ইম্পৰ্টেণ্ট ভাবে তেতিয়াহ'লে আপোনালোকৰ বন্ধু বান্ধৱী অৰ্থাৎ ফেচবুক আৰু হোৱাটছআপলৈ ভিডিঅ'টো শ্বেয়াৰ কৰিব। আজিলৈ ইমানেই, সকলোকে ধন্যবাদ।